Hello everybody, welcome to my YouTube channel Assamese World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে আজিৰ ভিডিঅ' আজি আমি ভিডিঅ' আৰম্ভ কৰিম আপোনাৰ ফেচবুক একাউণ্টটো কেনেকৈ হেক নোহোৱাকৈ বচাই ৰাখিব তাৰ বাবে আপোনালোকক জনাম কেইটামান টিপছ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদিহে আপোনালোকে মোৰ চেনেলৰ নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰক আছামিজ ৱৰ্ল্ড আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান যুগত সকলোৰে বাবে প্ৰয়োজন ফেচবুকত আমি যিকোনো ফটো আপলোড কৰিব পাৰোঁ, যিকোনো আপোনাৰ ভাল লগা ফটো আপলোড কৰিব পাৰোঁ। আপোনাৰ যদি সেই ফেচবুক একাউণ্টটো হেক হৈ যায় আপোনাৰ কিমান লাগিব, তাৰ বাবে আপোনাৰ ফেচবুক একাউণ্টটো কেনেকৈ সুৰক্ষিত কৰি ৰাখিব বা হেক নোহোৱাকৈ বচাই ৰাখিব তাৰ বাবে আজি ভিডিঅ'ত আৰম্ভ কৰিম কেইটামান টিপছ। তেন্তে প্ৰথমটো টিপছ আপোনালোকলৈ আগবঢ়াইছোঁ। কোনোবা চিনাকি বা অচিনাকি ব্যক্তিয়ে আপোনাক মেছেঞ্জাৰত পঠিওৱা যিকোনো লিংকতে আপুনি ক্লিক কৰি খুলি চাব নিবিচাৰিব। প্ৰয়োজন হ'লে তেওঁক এবাৰ সুধি চাওক তেওঁ কি পঠাইছে বা তেওঁ কি ক'ব খুজিছে লিংকটোৰ জৰিয়তে। নহ'লে ভালদৰে এবাৰ পৰীক্ষা কৰক। নহ'লে আপুনি যিকোনো এটা লিংকতে ক্লিক কৰি দিলে আপোনাৰ ফেচবুক একাউণ্ট হেক হ'ব পাৰে। দ্বিতীয়টো টিপছ, আপুনি যদি ভুলতে যিকোনো এটা লিংকত ক্লিক কৰি দিয়ে আৰু পেজটোৱে আপোনাৰ ফেচবুক পাছপোৰ্ট আইডি খোজে, আপুনি দি দিলেই আপোনাৰ ফেচবুক একাউণ্ট হেক হ'ব পাৰে। দিয়াৰ আগতে আপোনালোকে ভালদৰে পৰীক্ষা কৰক বা ভালদৰে মেছেজটো পঢ়ি চাওক তেওঁ কি খুজিছে। মনত ৰাখিব, আপোনাৰ মোবাইলে যদি ফেচবুকৰ পকেট ছাইটত যায় থ্ৰী ডটত প্ৰথমতে মোবাইলে চোৱা mfacebook.com প্ৰথমতে আৰম্ভ হ'ব mfacebook.com। তাৰ বাহিৰে আপুনি যিকোনো ব্ৰাউজাৰ বা ছাইটত গ'লে আপুনি আপোনাৰ আইডি পাছপোৰ্ট দি গ'লে আপোনাৰ ফেচবুক একাউণ্টটো হেক হ'ব পাৰে। ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰক আৰু শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীলৈ আৰু আছামিজ ৱৰ্ল্ডক ছাবস্ক্ৰাইব কৰক। লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন সকলোকে আগতে পাই থাকে। আজিলৈ ইমানেই। গুড বাই, পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'লৈ।